Hi guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এঠাইলৈ গৈ আছোঁ, ক'ত যাওঁ কি কথা গোটেইখিনি গম পাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লাগিব আৰু শেষত এটা মন্তব্য কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। মই গৈ আছোঁ আমাৰ মামীৰ লগত। মামীয়ে পুৰা স্কুটি চলাইছে, মই পিছফালে বহি লৈছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। মামী হাই কৰি দিয়া। এইখিনি দৃশ্য চাওকচোন, ইমান সুন্দৰ লাগিছে। ওপৰত নীলা নীলা আকাশ, তাৰপিছত পাহাৰ, তাৰপিছত সেউজীয়া গছ গছনি, কি সুন্দৰ লাগিছে। মই গৈ আছোঁ এখন আশ্ৰমলৈ। তাত কিছুমান বস্তু আছে, এতিয়া কৈ নিদিওঁ আপোনালোকক। যদি এতিয়াই কৈ দিওঁ ভিডিঅ'টো কোনেও নাচাব, সেই গতিকে তাত গৈ লগ পাই আছোঁ আপোনালোকক। ব'লক গৈ দেখোঁ। আশ্ৰমৰ মেইন গেট আৰু আমি আহি পাই গ'লোঁ। ইয়াৰ ভিতৰলৈ এতিয়া সোমাই যাম আৰু আপোনালোকক প্ৰতিটো দৃশ্য দেখুৱাই যাম। ব'লক। আমি এতিয়া গেটৰ সন্মুখত আছোঁ আৰু আমি আহি পাই গ'লোঁ। এতিয়া আশ্ৰমখনৰ নামটো আপোনালোকক জনাইছোঁ। আশ্ৰমখনৰ নাম হৈছে পবিত্ৰ ঈশ্বৰ পিতা জিৱা আৰু এই আশ্ৰমখন বড়ো জনজাতিসকলে স্থাপিত কৰিছে। ব'লক ভিতৰলৈ গৈ থাকোঁ। হাই গাইজ, আপোনালোকক মই বহুত সময়ৰ পিছত লগ পাইছোঁ আৰু ইয়াত অকণমান ফুৰিলোঁ। মানে আশ্ৰমেই হয় এইখন। ইয়াত মানে কি কিছুমান ৰোগীও ৰখা হয়। আমাৰ যে ককাৰ বহুত বেমাৰ হৈ আছিলে, আপোনালোকক যে মই এটা ভিডিঅ' দেখাইছিলোঁ, আটাটো এতিয়াও মানে ককা এতিয়াও সুস্থ হৈ উঠা নাই। আৰু এই আশ্ৰমখনত শুনিছোঁ তেনেকুৱা ৰোগীবিলাকৰ ট্ৰিটমেণ্ট কৰে। আমাৰতো অলৰেডি ডক্তৰক ট্ৰিটমেণ্ট কৰাই আছে, আজি হ'লে কেইদিনমান, কিন্তু সুস্থ হৈ উঠা নাই। আৰু বহুতে কৈ আছে এইখন আশ্ৰমত খুবেই ভাল, খুবেই ভাল। সেই গতিকে আমি এবাৰ সোধ পোছ কৰিবলৈ আহিলোঁ কেনেকুৱা ধৰণৰ কি, যিহেতু আমি আগতে গম পোৱা নাই। সেইবাবে এবাৰ আহিলোঁ আৰু যিহেতু আহিছোঁ আপোনালোককো ভাবিলোঁ দেখাই দিওঁ কি কামত আহিলোঁ, কি কথা। আৰু আপোনালোকক মই গোটেইখিনি কথা খোলা খুলিকৈ কৈ দিছোঁ। আৰু এই আশ্ৰমখনৰ পৰা বহুত ৰোগী ভাল হৈ যোৱা বুলি আমি শুনিছোঁ আৰু দেখিছোঁ। সেই গতিকে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আৰু কোনেও যাতে একো কমেণ্ট নকৰে এই বিষয়ক লৈ, কাৰণ সকলো মানুহে যেনেকৈ হ'লেও সুস্থ হৈ উঠিব লাগে। ডক্তৰে ট্ৰিটমেণ্টেই হওক বা যেনেকৈ ধৰণে নহওক কিয়, মানুহজন মাত্ৰ সুস্থ হৈ উঠিব লাগে। আমাৰ বাবেও সেইটোৱে। এতিয়া চাওঁ কি হয়, গোটেইখিনি ক'লোঁ আপোনালোকক। তেনেহ'লে ব'লক এতিয়া আমি যাই থাকোঁ। এই মানুহজনক দেখিছে? এই মানুহজনে বোলে বহু বছৰ ধৰি বিচনাতে আছিলে, খোজকাঢ়িব পৰা নাছিলে, কিন্তু ইয়াৰ ট্ৰিটমেণ্ট লোৱাৰ পিছত মানুহজনে লাহে লাহে খোজ ল'বলৈ ধৰিছে। আৰু মোৰ তেওঁক দেখি ভিডিঅ' এটা বনাবলৈ মন গ'ল। ভাবিলোঁ ঘৰতে দেখাই দিম, লগতে মোৰ ইউটিউব চেনেলতো দি দিম। প্ৰতিটো মুহূৰ্তে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, এইখিনিয়ে শ্বেয়াৰ কৰি দিলোঁ। ব'লক। চ' এতিয়া আমাৰ কামখিনি হৈ গ'ল। ইয়াৰ পৰা জল্দি জল্দি ওলাই দিওঁ আৰু দুটামান ঠাইলৈ যাব লগা আছে। ব'লক গৈ থাকোঁ। আৰু এইখিনি সময়ত আমি এনেকৈ ৰাস্তাৰে ওলাই আহি ইমান ভাল লাগিলে, কি ক'ম। এফালে সূৰ্য ডুবু ডুবু অৱস্থাত আৰু এফালে আমি গৈ আছোঁ ৰাস্তাৰে, আৰু আনফালে হৈছে এটা নদী। ইমান সুন্দৰ পৰিৱেশত গৈ কাৰ ভাল নালাগিব, নহয় জানো? আশ্ৰমৰ পৰা আহি আমি এখন এতিয়া নাৰ্চাৰীলৈ আহিলোঁ, মুন লাইট নাৰ্চাৰী। ভাবিলোঁ কেইটামান ফুলৰ পুলি চাওঁ, যদি ভাল লাগে লৈ ল'ম। ব'লক ভিতৰতে গৈ থাকোঁ। আশ্ৰমৰ পৰা আহি আমি ডাইৰেক্ট সোমালোঁ এখন নাৰ্চাৰীলৈ। নাৰ্চাৰীখনত ইমান ফুল আছে
আৰু মামী কেইটামান ফুলৰ পুলি ল'লে, কিন্তু মই এতিয়া বৰ্তমান লোৱা নাই। আৰু খুব ধুনীয়া ধুনীয়া ফুল আছে, যিমান লাগে যি লাগে চব পাব। এক্সট্ৰাকৈ টাব কিনিবলৈ পালে টাবো, গোটেইখিনি বস্তু পাব। আৰু খুব ধুনীয়া। সন্মুখত আছে এখন নদী আৰু এইফালে আছে এখন নাৰ্চাৰী। পৰিৱেশটো খুব ধুনীয়া। আৰু নাৰ্চাৰীখনৰ নাম হৈছে মুনলাইট নাৰ্চাৰী। মই প্ৰথমবাৰ আহিছোঁ আৰু আহি একদম চাকাচাক দেখিছোঁ, মজা। এতিয়া আমি নাৰ্চাৰীৰ পৰা ওলালোঁ। এতিয়া চাওঁ, ভাবিছোঁ অকণমান আজি ফুৰোঁ, কাৰণ তেনেকৈ ফুৰা হোৱাই নাই মামাহঁতৰ ঘৰত আহি। চ' আজি মামী অকণমান ফুৰাবলৈও আনিলে। ব'লক গৈ থাকোঁ। ক'ত যাওঁ কি কৰোঁ, যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লাগিব। তেনেহ'লে ব'লক গৈ থাকোঁ। গৈ থাকোঁতে এটা বস্তু দেখিলোঁ, আৰু বস্তুটো হৈছে এডাল টাৱাৰ। গোটেইটো সেউজীয়া। এনেকুৱা টাৱাৰ কেতিয়াবা দেখিছেনে? আৰু এনেকুৱা টাৱাৰ এটা দেখিলে কেনেকৈ ভিডিঅ' নকৰা কৈ থাকোঁ কওকচোন। এইটো হৈছে আমাৰ প্ৰকৃতি, সেউজীয়া প্ৰকৃতি। কিন্তু যি জেগাত আছোঁ, ফটোশ্বুটৰ বাবে বিখ্যাত জেগা হয়। ইয়াত চব ফটো উঠিব আহে মানুহবিলাকে। ময়ো আহিছোঁ দুবাৰমান। খুব ধুনীয়া জেগা, মাত্ৰ চবফালে সেউজীয়া, মজা। হাই গাইজ, এতিয়া মই ক'ত আহিবলৈ আপোনালোকে গম পাইছেনে? নাই পোৱা। মই কৈ দিছোঁ, মই আহিলোঁ আলহীৰ ঘৰলৈ, মানে মামা মামীৰ ঘৰলৈ, মানে মোৰ মামাৰ সখীৰ ঘৰলৈ। মোৰ মামা মামীয়ে হয়। বহুত দিনৰ পৰা মোকো মাতি আছিলে, কিন্তু অহা হোৱা নাছিলে। আৰু মামীক দেখাব পাৰোঁ, দেখুৱাম। মানে যদি মামী লাজ নকৰে তেনেহ'লে দেখাই দিম আপোনালোকক। চাই পায়েই দুয়োজনী মামীয়ে কথা পতাত ব্যস্ত, আৰু মই ব্যস্ত হ'লোঁ মোৰ ভিডিঅ' বনোৱাত। ভাবিছিলোঁ আপোনালোকক মামীক দেখুৱাই দিম, কিন্তু মামীয়ে কেমেৰা ফেচ কৰিব লাজ কৰিছে, সেইবাবে দেখুওৱা নহ'ল। আৰু এতিয়া সময় হ'ল চাহ খোৱাৰ। চাহৰ লগত কিমান বস্তু দিছে দেখিছেনে? বিস্কুট, পাপৰ, আমলেট, বাপৰে। তেনেহ'লে এতিয়া মই খাই লওঁ। চ' আমাৰ এতিয়া খোৱা লোৱা হৈ গ'ল, আৰু এতিয়া যাবৰ সময়ো হৈ গ'ল। এইটোৱে আছিল আজিৰ ভিডিঅ'। আপোনালোকে চাই কেনে পালে জনাব, আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ। আজিলৈ বাই বাই।